জীৱনত নতুনত্বক আঁকোৱালি লওঁ বুলি ভাবোঁতেই তাইৰ প্ৰতিচ্ছবিয়ে হাতবাউল দি মাতে। কিন্তু তাইৰ হাতত হাত ধৰি জীৱনৰ প্ৰতিশ্ৰুতি দিবলৈ মই অসমৰ্থ। সন্মানীয় মোৰ দৃষ্টিত তোমাৰ সেই অনুভূতি, কিন্তু মই নোৱাৰিম জনাব সঁহাৰি। মোৰ এই অব্যক্ত ভাৱনাবোৰ বুজিলাই নিশ্চয়, কিন্তু আধৰুৱা হৈ ৰ'ব আমাৰ সপোনৰ আলৈ। গ্ৰাস কৰিলে মৰমৰ ভাৱনাবোৰ সমাজৰ এই নিষ্ঠুৰ নিয়মে। নাজানো মই দুনাই মাতিবনে তোমাক জীৱনে। মই জানো সময়ৰ সোঁতত সলনি হ'ম মই, সলনি হ'ব তুমিও, কিন্তু কেৱল বাহ্যিকভাৱেহে। হৃদয়ৰ কোনোবা একোণত নিশ্চিতভাৱে থাকি যাব আমাৰ অব্যক্ত প্ৰেমৰ এই বিষাদ ভৰা স্মৃতি।